এটাতো উদ্ধাৰে হোৱা নাই। মই বুঢ়া মানুহটো খৰি ফালি আছোঁ, শুই থাকিব নি টাইম। উদ্ধাৰে নহয়, কৰি থাক, মৰি থাক, এয়া কৰিতে। এটাতো উদ্ধাৰে হোৱা নাই বিচনাৰ পৰা, উদ্ধাৰে নহয়, কিবা শুয়ে থাক এনি টাইম। বিচনাখন তাৰ বাহিৰে কি আছে? বুঢ়া মানুহটো খৰি ফালি আছোঁ যে কাম নাই, আহি কিনে যে অকণ হেৰি কৰি লাগি দিওঁ, সেইবিলাক নাই। বিচনাখন এনি টাইম, বিচনাখনৰ মোবাইলটো বিচনাখন। হ'ল আৰু বুঢ়া চিঞৰি পঢ়ো, ৰাতিপুৱাই কাম বন নাই, উঠাই দিব। টোপনিটো ভাঙি দিলে নহয়, যাৱেই দে। দেউতা আমাৰ ঘৰলৈ যা, পইচা লাগছিল। হা পইচা য'ত আছে যা, লৈ যা গেল। হ'ব দে, সোনকালে আহিবি। হ'ব দে, আহিম। যাওঁ মই এতিয়া। পোহৰ হ'বই নাপায়, তাই মেকআপত যদি নে গাত পাৰফিউম মাৰে, ষ্টাইলিছ মাৰি ক'ত যে যায় সিহে জানে, একমাত্ৰ ভগৱান জানে। গাত অকণমান পাৰফিউম মাৰি যাওঁ, তেতিয়াহে ভাল লাগিব। হে দেৱী দুৰ্গা পাৰ্বতী, কোনো জনী আকৌ সৰস্বতী, মৰিলো নিগমে মৰিলো, এতিয়া কি কৰো হাই। মৰিলো যাকে পাতি আহে খেদা মাৰি, ভয়ত জিয়ৰি যায়। হিতি কৈ উঠিছে বাজি, যৌৱনৰে উতলা বাহি। মৰিলো 16 গোপীৰে লীলা পাতিবলে, শ্ৰীকৃষ্ণ নহলো।
দেউতা কোনে গালি পাৰিব